বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোয়াগাঁৱত ভাঙাচিঙা ডেম্পত কলগাছিয়াৰ আৰক্ষীয়ে অভিযান চলাই এটা চুৰি হোৱা পিলপিলি উদ্ধাৰ কৰাৰ 3জন লোকক কৰায়ত্ব কৰিছে। জানিব পৰা মতে শনিবাৰ দিনা কলগাছিয়া বজাৰৰ পৰা কুকিলা দ্বিতীয় খণ্ডৰ খাইৰুল ইছলামৰ ই-ৰিক্সা পিলপিলি গাড়ী চুৰি হয়। খাইৰুল ইছলামে চিচিটিভিত বন্দী হোৱা চুৰিৰ দৃশ্য কলগাছিয়া আৰক্ষীক যোগান ধৰাত নিকা খাৰবাল্লিৰ পৰা মনিৰুল ইছলাম নামৰ চোৰজনক কৰায়ত্ব কৰে। চোৰজনক লগত লৈ নোয়াগাঁৱত ভাঙাচিঙা ডেম্পত অভিযান চলাই টুকুৰা টুকুৰ পিলপিলি লৈ উদ্ধাৰ কৰে আৰু ডেম্পৰ মালিক জাহিদুল ইছলামক কৰায়ত্ব কৰে। জাহিদুল ইছলামৰ ভাতৃক পলাই যোৱাত সহায় কৰাত ইয়াছিন আলীকো কৰায়ত্ব কৰে। মানিকপুৰ আৰক্ষীয়ে সকলো জানি ব্যৱস্থা নলোৱাত উত্তম আৰক্ষীক বিহিত ব্যৱস্থা লোৱাত দাবী জনাইছে। বাকি বানরা বাইরন চা বাইরন বাইরন ওমুকে গেলে গেছি কে বানাই এ ও বসা কি बस কি কম তোরা আমার এনে গাড়িটা বেচতাম ধরুন আমি হিসাবে কিনে নিছিলাম। আপনার চোর বলে যেহেতু আখ্যা দিচ্ছে চোর বলে অ্যারেস্ট করেছে আপনি চোর গাড়ি কেউ চুরি করেছে আমি তো জানি না তো চুরি করছে আমি তো আর জানি না আপনি বস্তুবিলাক লগাই রাখিছে কিয় ও লোকের এখানে এইমাত্র মোক ফোন করছিল কারণে এখানে সাইড করে দিল কারণ আমি তো আগত না জানাম না আগে পিছিয়ে এবিলাক চোরের বস্তুবিলাক কিনে রাখে নাকি না 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 আপনার নামটো কি আছে জাহিদুল ইসলাম। আপনার ড্যামখন কোন ঠাইত আছে ঠাইখনৰ নাম কি নয়গাঁও তাৰমানে চোৰৰ পিলপিলি এটা তাৰমানে কলগাছিৰ পৰা চোৰ কৰি আনি ইয়াতে ডেম্পত দিছে। ডেম্পে চোৰ এই পিলপিলিটো লগে লগে কাটি কুটি একদম জাগাই জাগাই লুকাই থৈছে। সেইটো আজি কেনেকৈ এটা কৌশলত বস্তুটো ধৰা পৰিছে, পুলিচে উদ্ধাৰ কৰিছে, সাংবাদিক আহি উদ্ধাৰ কৰিছে। উদ্ধাৰ কৰি বৰ্তমান চোৰ দুটা পাইছে, চোৰ দুটা লৈ থানাত মানিকপুৰ থানাত লৈ যাই আছে। আগে পাছেও ইয়াতে তাৰমানে চাইকেল চোৰ এটা হৈছিল। আমি এইটো পুলিচক নজনাই আমি নিজে নিজে তাৰমানে কিবা এটা মীমাংসা কৰি দিছিলোঁ। আব্দুল হাই আছিল প্ৰেচিডেণ্ট, এক্স প্ৰেচিডেণ্ট লগত থাকি। আৰু পিলপিলি তাৰমানে আমাৰ 3টা পিলপিলি গাঁৱৰ পৰা নাই। সেইগিলা আমাৰ পুৰা সন্দেহ যে এইটো ডেম্পতে আমাৰ পিলপিলিখানি কাটছে। ডেমটো হ'ল মানুহজন হ'ল নম্বৰপাৰা আৰু ডেমটো করছে আমার নয়াগাঁও ইয়াসিনের মাটিত করছে। কিন্তু আমার পুরা সন্দেহ যে আমার ইফালে যি কেইটা পিলপিলি হারাইছে, সাইকেল হারাইছে, সব কয়টা এই ডেম্পতে কাটছে। কারণ আজি যদি ই পিলপিলি আলাই নিজে আহি কৈ গেছে যে মই গরিব মানুহ, মোর পিলপিলি যদি আপনাদের এতে আহি আমাক খবর দিব, আপনাদের অলপ পয়সা হলে দিয়ে আমি পিলপিলি দিম, তথাপি পিলপিলিখানি কাটি জায়গায় জায়গায় লুকাই থৈছে। তেনেহ'লে ইটো তাৰমানে ডেম মানে চোৰৰ ডেম, ডেমটোই হ'ল চোৰৰ ডেম। এটা আমাক তাৰমানে নিজে বিচাৰ লাগে। মালিকপুৰৰ আৰক্ষীয়ে এই ডেম্পলাক ৰক্ষণাবেক্ষণ দি আছে। এছপিক কি জনাব আপনি?
এছপিক আমি জনাম যে আমাক তাৰমানে ড্যামখানি ইয়াৰ পৰা উঠাই দিব লাগে, নহ'লে আমাৰ ৰাইজৰ বহুত ক্ষতি হৈ যাব। আমাৰ ৰাইজৰ তাৰমানে চাইকেল পিলপিলি বহুত হাৰাই আছে, এগুলোতো ড্যাম্পতে তাৰমানে আনি কাটি কুটি তাৰমানে ড্যাম্পৰ পৰা বিক্ৰী হয়। সেইকাৰণে আমাক তাৰমানে ড্যামটো ইয়াৰ পৰা উঠাই দিব লাগে।